গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ গীতিকাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে আপোনাৰ 9টামানেই বাজিছে আৰু তাৰপিছত মই আজৰি হ'লোঁ। আজি বহুত দিনৰ মূৰত ৰ'দৰ মুখ দেখিছোঁ আৰু এইকেইদিন বৰষুণ কণ্টিনিউৱাছলি দি আছিলে। তাৰপিছত এতিয়া ৰ'দটো দিছে বাৰু, ভাল লাগিছে আৰু নাজানো আৰু কিমান দিন ৰ'দটো দেখুৱায়। বিহুলৈ যদি তেনেকৈ বৰষুণ দি থাকে তেতিয়াহ'লে বিহু একদম পূৰা ফচ হৈ যাব আৰু। বাৰু যি নহওক, আজিৰ দিনটো কি কৰোঁ কেনেকুৱা আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। মই দুদিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ আৰু অলপমান ব্যস্তও আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ ভিডিঅ'টো দিওঁ, নহ'লে আপোনালোকৰ আৰু মোৰ মাজত যিটো কানেকশ্যন সেইটো ইমান হেৰাই যাব, সেইকাৰণে ভাবিলোঁ দিওঁ ভিডিঅ'। ব'লক তেনেহ'লে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আজি ভাবিছোঁ ৰুমটো অকণ চিজিল কৰোঁ। এইখিনি দেখিছেনে মোৰ গৰম কাপোৰ হয় আৰু এতিয়া যিহেতু অকণমান গৰম পৰিছে, পূৰা ঠাণ্ডাটো যোৱা নাই যদিও দুই এখন কাপোৰ লাগে ৰাতি, কিন্তু গৰম মানে দিনততো সেইটো প্ৰয়োজন নাই বা ৰাতিহে প্ৰয়োজন হয়। পিছ ৰাতি অকণমান ঠাণ্ডা লাগে, সেইটো কাৰণে দুই এখন ব্লেংকেট প্ৰয়োজন হয়। বাকীখিনি ভাবিছোঁ ট্ৰাংকত ভৰাই থৈ দিম। আৰু মোৰ এইপিনে খিৰিকী মানে নতুনকৈ লগোৱা হৈছে, কালাৰ দিয়া হোৱা নাই। ইয়াত জাষ্ট পুটিন মাৰি থোৱা আছে, কালাৰ দিয়া হোৱা নাই, পিছত আকৌ কালাৰ দিয়া হ'ব। কিছুমান বস্তু আনিবলগীয়া বহুতেই আছে, বৰ্তমান মোৰ ওচৰত সেইখিনি বস্তু নাই, বেলেগ এজেগাত আছে। মই পিছত সেইখিনি আনিলেহে মোৰ সেইখিনি বস্তুখিনি ছেট হ'ব। আৰু বিশেষকৈ মানে ইয়াত মোৰ ইমানখিনি বস্তু নাই, বিচনাখন আছে আৰু কিছুমান বস্তুহে আছে, সেইখিনিকে অকণমান ছেটেল কৰি ৰাখোঁ। আৰু মোৰ মানে কি বস্তুবিলাক ইপিনে সিপিনে থাকিলে মই ভাল নাপাওঁ, আৰু অলপমান চিজিল কৰি থাকিলে ভাল লাগে। সেইটো সকলো ছোৱালী মানুহ হওক বা বোৱাৰী মানুহ হওক, সকলোৰে সেইটোৱে ভাল পায়। সকলোৱে তেনেকৈ ভালকৈ ৰাখিবলৈ চেষ্টা কৰে। ব'লক তেনেহ'লে মই সেইখিনি চিজিল কৰি লওঁ, আপোনালোকে চাই থাকিব। এইখন মোৰ য়োগা মেট হয়। মই এইখনত য়োগা কৰোঁ। কেইদিনমান হৈছে মানে ঠাণ্ডা পৰাৰ পাছৰ পৰা মই মানে য়োগাটো অকণমান কৰা হোৱা নাই। আকৌ গৰম দিন আহিলে য়োগাটো কৰিম, কাৰণ মই গৰম দিনতহে মই কৰি ভাল পাওঁ। ঠাণ্ডা দিনত বহুত ঠাণ্ডা লাগে আৰু উঠিবলৈকে মন নাযায়, সেইকাৰণে কৰাই নহয়। এতিয়া যিহেতু গৰম দিন আহিছে, লাহে লাহে কৰা আৰম্ভ কৰিব লাগিব। আৰু এইটো মানে কি নতুনকৈ লৈছোঁ, ইউজ কৰা হোৱাই নাই, সেইকাৰণে থৈ দিছোঁ। বহুত দিনৰ ফটো হয়। এইখন ক্লাছ ডিগ্ৰী মানত নে এম এ থাকোঁতে, এইখন মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে এইখন মোৰ ফটো হয়। ইয়াত পাইছোঁ কেনেবাকৈ। এতিয়া এয়াই চিজিল কৰিলোঁ। বাকচটো সেইপিনে নিলোঁ, ট্ৰলিটো সেইপিনে নিলোঁ, আৰু আলনাখনত সেয়াই বস্তুখিনি আছেই। এইডোখৰ ঢোলটো আছিলে, আঁতৰাই দিলোঁ। বাকী সেইখিনি ট্ৰলি এটা সেইপিনে নি বাপি কৰি পেলাই সেইখিনি ৰাখিলোঁ। বাকী আৰু সেয়াই। আৰু এইটো মোৰ ভগৱানৰ টেবুল হয়। কয় বোলে ৰুমত বোলে ভগৱান ৰাখিব নাপায়, সেইটো জানো, কিন্তু মই মানে কি হ'ল, পাহৰি পেলাই ইয়াত মোৰ সাই বাবাৰ ফটো এখন লগাই দিলোঁ। আৰু সেইকাৰণে এতিয়া এৰাবলৈ মানে বেয়া লাগিছে, সেইকাৰণে পিছত লাহে ধীৰে হেৰি কৰিম, আঁতৰাম। আৰু এইপিনে ফুলৰ টেবুলখন ৰাখিছোঁ, আৰু এইপিনে কিতাপৰ টেবুল চব সেইখিনি এইপিনে লৈ আনিলোঁ। আৰু এইপিনে চকী এখন ৰাখিছোঁ, এইখন বিচনা, সেই ইমানেই। মোৰ ৰুমটোত ইমানখিনিয়ে বস্তু, সেয়াই ইমানখিনি আৰু। কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে।
এতিয়া যাওঁ, মায়ে ভাতটো বনাই আছে আৰু এতিয়া যাওঁ আৰু বহুত দেৰি হ'ল। দগীকেইটাকো ভাত দিব লাগে আৰু সিহঁতৰ কাৰণে অলপমান মাংস আনি থোৱা আছে, সেইখিনিকে বনাওঁগৈ। তাৰপিছত সেইখিনি ভাত দিওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এভৰিৱান, মই ভাত পানী খাই অকণ ৰেষ্ট কৰিলোঁ। তাৰপিছত বৰষুণো দিলে, দেখাবলৈ নহ'ল। বৰষুণো দিলে একদম পূৰা, মই কৈছোঁ নহয় মানে ৰ'দৰ কোনো গেৰেণ্টি নাই, বৰষুণটো দিবই। আৰু মই এনেই অকণমান পৰি আছিলোঁ, টোপনি যোৱা নাই তেনেকৈ। বতৰ কৰিলে মূৰ চুৰবোৰ বৰ বিষাই, কিবা ভাল নালাগে, কিবা অশান্তি লাগি থাকে। ক'লৈকো যাবও নোৱাৰি বৰষুণ দি থাকিলে। অকণমান চোতালো ভিজি আছে অলপ অলপকৈ, খুব ডাঙৰ এটা নিদিলেও কিন্তু চিপচিপকৈ দি থাকে। এতিয়াও অলপ অলপ পৰি আছে, এটুপ দুটুপকৈ পৰি আছে। মোৰ ব্ৰুণৰহঁতে পূৰা ফুল গছবোৰ কিবা কিবি কৰি থাকে। ব্ৰুণ, মোৰ ফুল গছ কি কৰিছ? ফুলগছবোৰৰ মাটিখিনি যিখিনি আছে সেইখিনি উলিয়াই খুচৰি উলিয়াই থাকে। আজি এজোপা ফুলৰ এনেই পাত এটা ছিঙি পেলাই একদম অৱস্থা নাইকিয়া কৰিলে। বাৰু সেইটো এনেই মানে হেৰি দিছিলোঁ, পুলি এটা এনেই জাষ্ট গ্ৰ'থ হ'বৰ কাৰণে দিছিলোঁ, সেইটো পূৰা নষ্ট কৰি পেলালে। বাৰু একো নাই, বহুতখিনি আছে। আৰু এতিয়া ৱেডাৰটো কিবা এটা ভাল লাগি থকা নাই। অকণ চাহ অকণ খামগৈ। ব্ৰুণয়ে কেতিয়াবা মোৰ লগত লুকা ভাকু খেলে, এতিয়া খেলি আছে। ব্ৰুণ, কি হৈছে? কি হৈছে? সি পলাইছে, মোবাইল দেখিলে সি পলাই যায়। ক'ত উঠিলেগৈ চাওক। আহ ব্ৰুণ, বৰষুণ দিয়াৰ কাৰণে এটা বস্তু ভাল হৈছে যে মানে ফুলকেইজোপাই বহুত ভাল পাইছে। বৰষুণৰ পানী পালে ফুলবিলাকেও ভাল পায়। পানীখিনি মানে বৰষুণৰ পানী ফুলৰ কাৰণে বহুত ভাল, সেইকাৰণে লহপহকৈ বাঢ়িছে। এইটো এনেই গুজি থৈছোঁ, এইটো কি ফুল হয় মই সঠিক নামটো ক'ব নোৱাৰিম। এনেই গুজি থৈছোঁ, বেলেগত লগাব লাগিব গুজিবলৈ। এনেই ওপৰত পাত এখিলা দুখিলা ওলাই আছে, গুলপীয়া ফুল হয় ইয়াত। হাই এভৰিৱান, এতিয়া চাহ বনালোঁ। চাহ, বিস্কুট, চিৰা আৰু লগতে পিঠা বনাইছিলোঁ, সেয়াও লৈছোঁ। এতিয়া চাহটো খাই লওঁ। চাহ খোৱা হৈ যোৱাৰ পাছত অকণমান বৰশী বালোঁ আৰু বহুত দেৰি বোৱাৰ পাছত কেইজনীমান পুঠি মাছ পালোঁ। সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া চাওক, এজনী পুঠি মাছ আহিলে। মাছ ঢেৰ আছে পুখুৰীত, কিন্তু আহিব নিবিচাৰে। মাগুৰ, শিঙি আৰু পুঠি এনেকেই আহি থাকে বৰশী, কিন্তু আজি অকল পুঠি মাছে পালোঁ। আৰু সেই কেইজনীমান পুঠি মাছ পোৱাৰ পাছত আৰু বাদ দিলোঁ। এয়া হ'ল কেইজনীমান পুঠি মাছ, এয়াই হৈ যাব। এতিয়া সন্ধিয়া বাজিছে 6টা আৰু মই মাক কৈছোঁ তেল মাছাজ কৰি দিবৰ কাৰণে। কাৰণ মোৰ মূৰটো ইমানেই বিষাইছে, গোটেই দিনটো আজি মূৰটো বিষায়ে থাকিলে। ভাবিলোঁ তেলটো দিলে অকণ ভাল হ'ব নেকি, সেয়ে মাক ক'লোঁ মাছাজ কৰি দিবৰ কাৰণে, আৰু মায়ে মোক মাছাজ কৰি দি আছে। ইয়াত ভিডিঅ' কোৱালিটিটো অকণমান বেয়া হ'ব পাৰে, কাৰণ মোৰ এক্সট্ৰা লাইট নাই আৰু ৰুমত এনেকৈ ভিডিঅ' কৰিলে পোহৰটো কম পোৱা যায়। তাৰ বাবে মই দুখিত, আপোনালোকে সেইটো স্কিপ কৰি দিব। আৰু এতিয়া তেলটো লগাই আছোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মূৰত অকণমান তেল দিলোঁ, মূৰটো অকণমান বিষাই আছিলে, সেইকাৰণে মাক ক'লোঁ তেল অকণ দিবলৈ। আৰু এতিয়া মাছাজটো কৰি দিয়াৰ কাৰণে অকণমান ভাল লাগিছে। কাইলৈ মূৰটো ধুম, হৈ যাব আৰু। হাই এভৰিৱান, এতিয়া মই DIY এটা কৰা আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো যেনেকৈ ডিজাইন কৰিছোঁ আৰু এইপিনে একো নিদিওঁ। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু এইটো মোৰ ষ্টাইলত মই ভাবিলোঁ এনেকৈ বনাওঁ, আৰু সেইকাৰণে এনেকুৱা বনালোঁ। আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে। ইয়াত ফুলদানি বা যিকোনো বস্তু আপোনালোকে ৰাখিব পাৰিব। আপোনালোকে যদি মোৰ DIYটো যদি ভাল পায়, তেনেহ'লে ইয়াৰ বনোৱাৰ প্ৰচেছটো যদি জানিব বিচাৰে, প্লিজ মোক কমেণ্টত জনাব, মই ইয়াৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম।
হাই ব্ৰান, এতিয়া মই ভাত বনাবলৈ আহিছোঁ। মাছৰ জোল অকণ বনাওঁ। তেলত দিছোঁ গোটা জিৰা, অলপমান পিঁয়াজ আৰু এইখিনি সিজা হোৱাৰ পাছত অকণমান দিম হালধি। এইখিনি লৰাই ল'ম। লৰোৱা হোৱাৰ পাছত দিম ইয়াত কণবিলাহীখিনি ভালকৈ গলি নোযোৱালৈকে মই এইখিনি ভাজি ল'ম। ভাজি থাকোঁতে মই ইয়াত দিম পিছা আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে এইখিনি ভাজি থাকিম। ভাজি হোৱাৰ পাছত এচামুচ জলকীয়া গুড়া, এচামুচ ধনিয়া গুড়া, জিৰা গুড়া আৰু এইখিনি লৰাই ল'ম। ভালকৈ অকণমান সিজাই ল'ম। সিজা হোৱাৰ পাছত মই ইয়াত দিম বইল কৰি থোৱা আলু আৰু তাৰে অলপ আলু মই ইয়াত ক্ৰাছ কৰি দিম যাতে জোলটো অলপমান ডাঠ হয়। সেইবাবে মই অলপমান ভাঙি কৰি দিছোঁ। এইখিনি অলপমান ভালকৈ লৰাই ল'ম, সিজাই ল'ম। ভালদৰে যাতে মছলাখিনি আলুখিনিত সোমাই যায় তেতিয়ালৈকে মই লৰাই ল'ম আৰু তাৰপিছত মই ইয়াত অলপমান পানী দিম। জোলখিনি উতলি আহিলে এতিয়া মই ইয়াত মাছ দি দিম। মাছ দি দিয়াৰ পাছত অকণমান 10 মিনিট সময় ঢাকি থ'ম। তাৰপিছত আমাৰ মাছৰ জোল খাবলৈ ৰেডি হ'ল। 10 মিনিট পিছত আমাৰ মাছৰ জোল খাবলৈ ৰেডি হৈ গ'ল আৰু লগতে ইয়াত ওপৰতে ধনিয়া অলপ দি দিলোঁ। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।